বহাগৰ চাৰিআলিৰে দেউল উৎসৱ উদযাপন কৰা হয়। আমাৰ লগত আছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু 2 বছৰৰ পৰা এইবাৰে ফাৰ্ষ্ট দেউল চাব পালোঁ। ৱেইটিং কৰি এইবাৰে আৰু দেখাবলৈ দেউল বহুত ভাল লাগিছে। এইগিলা চিগনেচাৰ মাৰি আছোঁ নাখাওঁ মই বেলেগক দিম এনে মাৰিছোঁ। এয়া আমাৰ লগত চিৰিয়াছ আছে। এয়া মোক চিনি পায় চবেই চিনি পায় মোক আমি চেলিব্ৰিটি ইনচানে আমাৰ উত্তম দাই জিলাপি চবে ইয়াৰ থাপকাৰ লাগি আছে। বাহ বাহ কিনো মজা আমি খাম জিলাপি ভেজা এইয়া জিলাপি এনেকৈ খায়। জিলাপি কিদৰে খাই আপোনালোকক আজি দেখুৱাই আছো। বাবু আছে ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে। কিমান চালো আপোনালোকে ভাল লাগিছেনে? কমেণ্ট কৰি জনাব। আজি কেই তাৰিখ? আজি আইচক্ৰীম চালো। আজি হেৰি 4 বহাগ চব আৰু বহুত দিনৰ পৰা আজি আমাৰ ভাল লাগিছে। এনেকুৱা লাগে আৰু ভিডিঅ' হৈছে আমাৰ কি খাইছা? আইচক্ৰীম খাই আছে। এনেকুৱা খানে আমাৰ আইচক্ৰীম চাই লওঁ। আপোনালোকক দেখাবলৈ ওলাইছোঁ এতিয়া খেৰাই কৃষ্টি নৃত্য লগতে মন্দিৰটো অকণমান দেখুৱাই দিছোঁ। ইয়ালৈ আজি নিমন্ত্ৰণ কৰি আনিছে টংলা আঞ্চলিক খেৰাই কৃষ্টি দল। এতিয়া দৌলৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা বিক্ৰী? বিক্ৰী নাই ন তেনেকুৱা কোনাই কোনাই বিক্ৰী কৰি যোৱা। বিক্ৰী নাই কাম নাই এনেকৈয়ে আজি আমাৰ গাঁৱত দৌল উৎসৱ উদযাপন শেষ হৈ গ'ল। আপোনালোকে ভিডিঅ'টোক চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব। ধন্যবাদ।